হেল্ল' গাইছ ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি এটা 7টা ব্লগ হ'বলৈ গৈ আছে। এতিয়া বৰ্তমান মই গৈ আছোঁ পূজাত। আজি সৰস্বতী পূজাই সকলোৱে গম বা আজি এতিয়া বৰ্তমান গৈ আছোঁ পূজাত। মোক প্ৰথমতে মই সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 2023 চনৰ প্ৰথম ব্লগ এইটো মোৰ। আজি ব্লগটো পূৰা ধামাকা হ'ব গৈ আছে। আজি ব্লগটো চাই আপোনালোকে ভাল পাব। আজি ব্লগটো পূৰা শেষলৈকে চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইছ আপোনালোকে কমেণ্টত কওক টুপিটো কেনেকুৱা লাগিছে চাই কিনে। কেনেকুৱা লাগিছে এইটো 200 টকাতে কিনিছোঁ। কওক আপোনালোকৰ কমেণ্টত জনাওক কেনেকুৱা লাগিছে চাই কিনে। টুপিটো ভাল লাগিছে নে নাই কওক, জনাওক কমেণ্টত। গাইছ এবাৰ চেণ্ডেল পিন্ধি যাম পূজা চাবৰ কাৰণে। এবাৰ চেণ্ডেলে পিন্ধি যাম। জোতা বহুত পিন্ধিলে এইবাৰ কিন্তু চেণ্ডেল পিন্ধি যাম। চেণ্ডেল বলক চেণ্ডেলকে চাফা কৰোঁ, তাৰপিছত গৈ থাকোঁ ধুনীয়া কৰি। বলক এতিয়া গৈ থাকোঁ আমি। হেল্ল' গাইজ, আজি 26 জানুৱাৰী হয়, সৰস্বতী পূজা আছে। বলক চবে এনজয় কৰোঁ আজি। বলক এনজয়, বলক। ৰবীনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ইছাক ময়ো ছাবস্ক্ৰাইব কৰি দিয়ে। গাইছ এতিয়া বলক আমি গৈ থাকোঁ। গাইছ আমাৰ ঘৰৰ কাষত এখন আৰু ক্ৰিকেট খেল এখন আছে, আৰু ক্ৰিকেট খেলখনো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া বলক আমি ভিডিঅ'টো পুনৰবাৰ আৰম্ভ কৰোঁ। বলক এতিয়া আমি গৈ থাকোঁ। গাইছ ৰ'ব পোনপ্ৰথমতে মই এপেকেট ধূপ লৈ লওঁ দোকানৰ পৰা সৰস্বতী মাক পূজা কৰিবৰ কাৰণে। দিয়া আৰু চলো। এক পেকেট ধূপ দিয়কচোন। 10 টকীয়া দিয়ক। মন মন্দিৰ নাই নেকি? মন মন্দিৰ সেইটো দিয়ক, সেইটো ভাল দিয়ক। এইটো দিয়ক, এইটো ভাল আছে। গাইছে চাওক ধূপ লৈ লৈছোঁ। এতিয়া বলক আমি সৰস্বতী মাক পূজা কৰোঁ। বলক এতিয়া আমি গৈ থাকোঁ। গাইছে মাত্ৰ মই কলেজ আহি পাইছোঁ। এই চাওক পিছফালে চাওক, মোৰ পিছফালে চাওক কলেজ এইখন। গাইছ এনেকৈ 2023 চনৰ সৰস্বতী পূজা শেষ হৈ গ'ল। এনেকৈ আমি প্ৰসাদ খাই আছোঁ। এই চাওক ধুনীয়া কৰি পিনে পূজা কৰি আছে বামুণে। এই চাওক মজা। গাইছ আৰু এখন খেল আছে ক্ৰিকেট খেলখন। আপোনালোকক অকণমান ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। এতিয়া বলক আমি খেলখন চাওঁ আৰু আপোনালোকক অকণমান মই ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া গৈ থাকোঁ। গাইছ এনেকৈ সৰস্বতী পূজা শেষ হৈ গ'ল। এই চাওক কিছুমান মূৰ্তিটো ধুনীয়া লাগিছে। এনেকৈ সৰস্বতী পূজা শেষ হৈ গ'ল। মোৰ লগৰ কেইটাবোৰে কিবা কয়, সৰস্বতী মা আমি সৰস্বতী পূজা চাব এখন আহিছোঁ। মাত্ৰ আহিছোঁ, প্ৰসাদ খাই আছোঁ, খিচিৰি খাম আৰু থৈ আছোঁ আৰু যাম। চবকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। গাইছ ক্ৰিকেট খেলখন এইখনে হয়, আৰু আপোনালোকক মই ক্ৰিকেট খেল দেখুৱাম বুলি কৈছিলোঁ, কিন্তু কিবা এটা কাৰণত খেলখন কেঞ্চেল হৈ গ'ল। বেয়া নাপাব গাইছ। এইটো এটা আছিল নৰ্মেল ব্লগ, আৰু পুনৰবাৰ মই সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ।